हेलो बंधु बान्धवीসকল मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। মই মোৰ চেনেলটোত অসমীয়া সাধাৰণ জ্ঞানৰ যোগেৰে কুইজ প্ৰতিযোগিতা হিচাপে সৰু সৰু 10টাকৈ প্ৰশ্ন আৰু 4টাকৈ উত্তৰ দিয়া হৈছে। লিংকটো কমেন্ট বক্সত দিয়া হৈছে। আপোনালোকৰ উত্তৰবোৰ লিংকটো ওপেন কৰি দিব পাৰিব। যদি আপোনালোকে কুইজ প্ৰতিযোগিতাত জিকিব পাৰে তেন্তে মোৰ চেনেলটোৰ তৰফৰ পৰা উপহাৰ প্ৰদান কৰা হ'ব। আপোনালোকৰ সহায় অনুমৰ্মে প্ৰশ্ন শিতানলৈ আগবাঢ়ো। মিছাইলমেন নামৰ লগত কাক জনা যায়? এ চৰ্দাৰ পেটেল, বি আব্দুল কালাম, চি নৰেন্দ্ৰ মোদী, ডি ইন্দিৰা গান্ধী। এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। ট্ৰেফিক ছিগনেলৰ আৰম্ভ প্ৰথমে কোনে কৰিছিল? এ টেক্সি ষ্টেণ্ড, বি উৰাজাহাজ ষ্টেণ্ড, চি বাছ ষ্টেণ্ড, ডি ৰেলৱে। এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাম আহক। বিশ্বত আটাইতকৈ মোবাইল বনোৱা দেশ কোনখন? এ ভাৰত, বি জাপান, চি চীন, ডি আমেৰিকা। এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাম আহক। কোনটো জন্তুৱে দৌৰ গজাল খাব পাৰে? এ বান্দৰ, বি সিংহ, চি ঘৰিয়াল, ডি জিৰাফ। 5 নম্বৰ প্ৰশ্নটো চাওঁ আহক। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ জংঘল আছে? এ গুজৰাট, বি ঝাৰখণ্ড, চি মধ্যপ্ৰদেশ, ডি ওপৰৰ এটা নহয়। 6 নম্বৰ প্ৰশ্নটো হ'ল তাজমহল কোনখন নদীৰ পাৰত আছিল? এ সূৰ্য নদী, বি যমুনা নদী, চি গংগা নদী, ডি ওপৰৰ এটা নহয়। এবাৰ আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ আহক। পাকিস্তানৰ আটাইতকৈ দীঘল নদী কোনখন? এ ইন্দু নদী, বি গোদাবৰী নদী, চি ৰবি নদী, ডি ওপৰৰ এটাও নহয়। 8 নম্বৰ প্ৰশ্নটো হ'ল মেচ কাঠি আৱিষ্কাৰ কোনে কৰিছিল? এ নিউটন, বি জন ৱাকাৰ, চি ৰবাৰ্ট ফৰ্ড, ডি নিউয়ৰ্ক। 9 নম্বৰ প্ৰশ্নটো চাওক। তাজমহলত মুঠ কিমানটা কোঠা আছে? 105, 120, চি 130, ডি 145। এবাৰ আমি অন্তিম প্ৰশ্নটো চাওঁ। ফ্লিপকাৰ্ট কোনখন দেশৰ কোম্পানী? এ ভাৰত, বি চীন, চি জাপান, ডি নেপাল। বন্ধুসকল, আজিৰ বাবে মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।